নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব বিশেষ অফাৰ। এতিয়াৰে পৰা মন গ'লেই হিতাধিকাৰীয়ে ল'ব পাৰিব এডভান্স টকা। প্ৰয়োজনত 1000 নাইবা 2000 টকা পৰ্যন্ত এডভান্স হিচাপে ল'ব পাৰিব হিতাধিকাৰীসকলে। আৰু এনে ক্ষেত্ৰত কোনো কাৰণতে আন মানুহৰ পৰা সুদত আৰু ধন ল'ব নালাগে। আৰু এটা বছৰত আপুনি অৰুণোদয়ৰ বাবদ যিমান টকা পায় সিমানখিনি টকাও আগতীয়াকৈ ল'ব পাৰিব আপুনি। লগতে বিনা সুদত চৰকাৰে প্ৰদান কৰিব আপোনাক এই ধন। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মৌলানা বদৰুদ্দিন আজমলে পুনৰবাৰ বানাক্ৰান্ত জনতাক উদ্দেশ্যি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। জানিব পৰা মতে বদৰুদ্দিন আজমলে এইবাৰ বানাক্ৰান্তসকলক আগবঢ়াব 1 কোটিকৈ বাসগৃহ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব এতিয়া বদৰুদ্দিন আজমলে। সৰ্ববৃহৎ ঘোষণাৰে উজনিৰ বানাক্ৰান্তলৈ সকাহ দিছে এতিয়া মানৱদৰদী আজমলে। উজনিৰ বাই ভনীৰ বাবে শীঘ্ৰেই কৰা হ'ব এই কঠোৰ ব্যৱস্থা। বিধায়ক বদৰুদ্দিন আজমলৰ এয়া হৈছে বৃহৎ ঘোষণা, যিহেতু ইতিমধ্যে কোটি কোটি টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ইতিমধ্যে 3 কোটি টকাৰ ঔষধ, এম্বুলেন্স, চিকিৎসকৰ ব্যৱস্থাও কৰিছে এতিয়া মৌলানা বদৰুদ্দিন আজমলে। আৰু এইবাৰ 10,000 শৌচাগাৰৰ ব্যৱস্থা কৰিব আজমলে। আৰু তাৰ পাছতেই আজমলৰ ফালৰ পৰা কৈ দিয়া হৈছে যে 100 কোটি টকাৰ সাহায্য দিওঁতে হয়তো অলপমান সময় লাগিব। সময় লাগিলেও এই সকলোবোৰ ব্যৱস্থা মই কৰিমেই ইনশাল্লাহ। আৰু এনেদৰেই এতিয়া মানৱদৰদী বদৰুদ্দিন আজমলৰ মন্তব্যই দুখৰ মাজতো সুখ বিলাইছে এতিয়া বন্যাত্ৰৰ মাজত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ অসমৰ বন্যাত্ৰলৈ সহায়ৰ হাত আগবঢ়াইছে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে। নীতা আম্বানীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰেৰণ কৰিছে প্ৰায় 21 কোটি টকা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ অসমৰ বন্যাত্ৰৰ সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে মুকেশ আম্বানীৰ পত্নী। বন্যাত্ৰৰ সাহায্যৰ বাবে নীতা আম্বানীয়ে অনুদান হিচাপে আগবঢ়াইছে প্ৰায় 21 কোটি টকা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধন ইতিমধ্যে আগবঢ়াইছে নীতা আম্বানীয়ে। আৰু ইয়াৰ পূৰ্বেও যিহেতু অনুদান হিচাপে গৌতম আদানীয়েও আগবঢ়াইছিল প্ৰায় 11 কোটি টকা। আৰু দেশৰ বিভিন্ন দল সংগঠনে বন্যাত্ৰৰ বাবে বৰ্তমান সময় পৰ্যন্ত আগবঢ়াই আহিছে সহায়ৰ হাত। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ বিদ্যুৎ মাচুলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়াৰে পৰা 300 ইউনিটলৈকে বিদ্যুতৰ বিল মাফ কৰি দিয়া হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ জনাইছোঁ বানাক্ৰান্তলৈ এইবাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বানাক্ৰান্তই বিদ্যুতৰ বিলৰ ক্ষেত্ৰত লাভ কৰিব এতিয়াৰে পৰা বৃহৎ ৰেহাই। অৰ্থাৎ এতিয়াৰে পৰা 300 ইউনিটলৈকে বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগে বানাক্ৰান্তই। লগতে স্মাৰ্ট মিটাৰ থকাসকলেও লাভ কৰিব এই সুবিধা। শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। আৰু ৰাজ্য চৰকাৰে পৰিশোধ কৰিব বানাক্ৰান্তৰ বিদ্যুতৰ বিল। এক কথা ক'বলৈ গ'লে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাই পৰিশোধ কৰা হ'ব এই বিদ্যুতৰ মাচুল। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেন্ডিং আসাম।